নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। সকলোৱে আমি গম পাইছো বৰ্তমান অসমত সকলো বিদ্যালয়তে পেট পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু সেই পেটৰ পৰীক্ষাত আমাৰ ষ্টুডেণ্ট বিলাকৰ যিসমূহ মানে ৰেছপন্সেছ দিছে সেই ৰেছপন্সেছসমূহ আমি কিদৰে ৰেকৰ্ড কৰি থম আৰু আমি কিদৰে সুইফট চাৰ্ট নামৰ সেই এপটোৰ যোগেদি সেই নাম্বাৰ হেতৰ ৰেছপন্সসমূহ আমি পঠিয়াম তাৰ বিষয়ে আমি জানো আহক। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰলৈ যাব লাগিব। হয়তো বহুতোৱে সেই সুইফট চাৰ্ট এপটো ইয়াৰ আগৰ পৰা পেটতে ডাউনলোড হৈ আছিল চাগে, কিন্তু যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেখেতসকলে প্লে ষ্ট'ৰ যাব লাগিব। প্লে ষ্ট'ৰ যোৱাৰ পাছত আপোনালোকে সুইফট চাৰ্ট এই এপটো ইনষ্টল কৰিব। সুইফট চাৰ্ট মই ইনষ্টল কৰি থোৱা আছে। সুইফট চাৰ্টটো ইনষ্টল কৰাৰ পাছত এইদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকে ইংলিছ চুজ কৰাৰ পাছত আপোনাৰ এটা ভেলিড ফোন নম্বৰ দিব। ফোন নম্বৰটো আপোনালোকে এণ্টাৰ কৰাৰ পিছত তাত OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে সুইফট চাৰ্ট এপটোত কামসমূহ কৰিব পাৰিব। কৰাৰ পাছত মই ইয়াত যিহেতু আগতেই মই কৰি থোৱা আছিলে এনেদৰে আহিছে। আপোনালোকে যিসকলে নতুন কৰা নাই আপোনাৰ ইয়াত দেখিছে নহয় স্কেন এণ্ড ছেট বুলি যিটো আছে সেই স্কেন এণ্ড ছেটত যাব। ইয়াত আমাৰ অফিচিয়েলি এটা QR কোড এটা দিছে। সেই QR কোডটো আপোনালোকক মই দি দিম ভিডিঅ'ত। সেইটো আপোনালোকে স্কেন কৰি ল'ব। এইদৰে QR কোডটো স্কেন কৰাৰ পাছত আপোনালোকে সেই আছাম পেট নামৰ এইটোত গুচি যাব। আছাম পেট নামৰ এনেকৈ আহিব, ইয়াত যাব। মই ইয়াত অলৰেডি কৰি থোৱা আছে কাৰণে এনেকৈ আহিছে। আপোনালোকে প্ৰথমতে ইয়ালৈ যোৱাৰ পিছত হাই বুলি টিপি চেণ্ড কৰি পঠাই দিব। পঠাই দিয়াৰ লগে লগে আপোনালোকৰ স্কুলখনৰ ডাইচ কোড এণ্টাৰ কৰিব দিব। আপোনালোকে স্কুলখনৰ ডাইচ কোড এণ্টাৰ কৰাৰ লগে লগে ইয়াত দেখিছে মই হাই বুলি দিছিলোঁ। হাই দিয়াৰ পিছত আপোনালোকে এনেদৰে আহিব। তাৰপৰা স্কুলখনৰ ডাইচ কোড দিব ক'ব। স্কুলখনৰ ডাইচ কোড দিয়াৰ পাছত আপোনালোকৰ টিচাৰ আইডিটো বিচাৰিব যিজনে কৰিব। টিচাৰ আইডিটোৰ কাৰণে আপোনালোকে শিক্ষাশ্ৰীটোৰ আইডিটো দিলেও হ'ব। যদি কিবা সমস্যা হয় আপোনালোকে শিক্ষাশ্ৰীটোৰ আইডিটোৰ আগত টিচাৰ আইডিটোৰ আগত 18 নাম্বাৰটো যোগ কৰি দিব। যোগ কৰাৰ লগে লগে আপোনালোকে এনেধৰণে আহিব। তাৰপিছত ক্লাছ চিলেক্ট কৰিব দিব। ক্লাছ চিলেক্ট কৰাৰ পাছত আপোনালোকে কোনটো ছাবজেক্টত আপুনি এণ্ট্ৰি কৰিব বিচাৰিছে তেনেদৰে আহিব। তেনেদৰে অহাৰ পাছত প্ৰতিটো ক্লাছৰে ষ্টুডেণ্টৰ নাম আহি যাব। সেই নাম আহি যোৱাৰ পিছত আপোনালোকে সেই এনেকৈ জৰীপ আৰম্ভ যেনেকৈ আছে ছাৰ্ভে আৰম্ভ হ'ব। তাত কৰাৰ পাছত আপোনালোকে সেইসমূহ ছাবমিট কৰি গ'লেই এই পেটৰ ষ্টুডেণ্টৰ ৰেছপন্সেছসমূহ তাত ৰেকৰ্ড হৈ মানে এই ছেট বুকটোত ৰেকৰ্ড হৈ থাকিব। আপোনালোকৰ অন্য কিবা অসুবিধা হ'লে আপোনালোকে জনাব। ধন্যবাদ।